নমস্কাৰ, মই জুলি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ। এয়া চাওকচোন, আজি আমাৰ বাইদেউহঁতৰ মই ভেদাইলতা ছিঙাই আছোঁ। এয়া আজি ভেদাইলতা দি কি বনাম চাবচোন। এয়া পাত চিনি পাইছেনে বাৰু আপোনালোকে? এইটো শুকলতি পাত। আপোনালোকৰ ফালে কি কয় বাৰু জনাবচোন। এয়া নৰসিংহ পাত, এয়া হ'ল ভেদাইলতা, এয়া শুকলতি, নৰসিংহ, ভেদাইলতা মই ভাল ধৰণে বাছি ল'লোঁ। বাছি মই পেষ্ট বনাই ল'লোঁ ধুই মেলি। এতিয়া মই এয়া চাকনিদি চাকি ল'ম, তাৰ ৰসটো দিম, সীতাটো নিদিওঁ, পেলাই দিম। এতিয়া ভাল ধৰণে ৰসখিনি উলিয়াই লওঁ চেপি পেলাই। এয়া চাওকচোন, এই জাবৰটো নিদিওঁ, ভাল নালাগে জাবৰটো দিলে, সেইকাৰণে এনেকৈ চাকি ল'ব। এয়া গৰৈ মাছেদি বনাম। এয়া বাছি ল'লোঁ মই গৰৈ মাছ, এনেধৰণে ধুই লৈছোঁ। তাৰপৰা এয়া অকণমান ফ্ৰাই কৰি ল'ম। কেৰাহীতে মিঠাতেল দিছোঁ মই। এয়া মই অকণমান ফ্ৰাই কৰি ল'ম। হৈ গ'ল মোৰ ফ্ৰাই কৰা। এতিয়া এয়া মই পিঁয়াজ, আলু এটা দিম, জালুক আৰু নহৰুহে দিম। মছলা মই একো নিদিওঁ, অকল জালুক নহৰু। এয়া মই মিক্সিত পিচি ল'লোঁ। এতিয়া নিমখ দিছোঁ। এতিয়া এয়া পিঁয়াজ দিছোঁ, হালধিও দিছোঁ মই মছলাৰ লগতে। পিঁয়াজখিনি ৰঙচুৱালৈকে ভাজিলোঁ। এয়া মছলা দিছোঁ মই, জালুক আৰু নহৰু, নিমখ আৰু হালধি। এয়া ভাল ধৰণে মজাই ল'ম। এতিয়া আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ দি অকণ লৰাই লৈছোঁ। তাৰপৰা এতিয়া এয়া ভেদাইলতা চাকি থৈছিলোঁ যে, সেইখিনি দি দিছোঁ ধুনীয়াকৈ ৰসখিনি। এতিয়া ভাল ধৰণে লৰাই মেলি সিজাই ল'লোঁ। এয়া সিজিয়ে গ'ল মোৰ আলু সিজিলে হৈ যাব। এতিয়া মই মাছকেইটা দি দিছোঁ। দি পেলাই অকণ লৰাই দিছোঁ। তাৰপৰা মই এতিয়া গৰম পানী কৰি থৈছোঁ। এয়া গৰম পানী দিছোঁ তৰকাৰীত। এতিয়া এই আন্দাজমতে দিছোঁ। হৈ গ'ল। এতিয়া 10 মিনিটৰ কাৰণে ঢাকন লগাই দিছোঁ। এয়া মোৰ ৰেডি তৰকাৰী, ভেদাইলতা, নৰসিংহ, শুকলতি পাতৰ তৰকাৰী ৰেডি। এনেকৈ এদিন বনাই খাবচোন আপোনালোকে, খুব ভাল লাগে। এয়া পটল আলুৰ চাটনি।